নমস্কাৰ, মোৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত শুভকামনা যাচিলোঁ। আৰু আজি এটি ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ মূৰত। যিহেতু মই আজিকালি কামত যাওঁ ৰাতিপুৱাই আৰু আহোঁ ৰাতি 8টাত, সেয়ে ভিডিঅ' বনাব সময় নাপাওঁ। আৰু আহকচোন, আজি আমাৰ মাইনাৰ ছাৰ মাইনাক পঢ়ুৱাইছিল ক্লাছ 9-10ত, আৰু সেই ছাৰজনৰ ঘৰত আহিছোঁ বাহিৰে ডিউটিৰ পৰা, আৰু তেওঁলোকৰ ঘৰখন আপোনালোকক দেখুৱাওঁ। আজি বহুত দিনৰ মূৰত আহিছোঁ এওঁলোকৰ ঘৰলৈ। 1-2 বছৰ হ'ল বুলিয়ে ক'ব পাৰি, কাৰণ আমাৰ মাজতে অহা যোৱা টাৰ্মছটো নোহোৱা হৈ গৈছিল, ফোন নাম্বাৰবিলাকো হেৰাই গৈছিল। আৰু বহুত দিনৰ মূৰত আহি বহুত ভাল লাগিছে। এওঁলোকে মোৰ কাৰণে খাবৰ কাৰণে বহুত যোগাৰ কৰিছে, পনীৰ বনাইছে আৰু লগতে পোলাও বনাইছে ধুনীয়াকৈ। গাইছ, পনীৰখিনি দেখাত মস্তি হৈছে, লগতে খাই বহুত ভাল লাগিব, দেখাতে গম পাইছোঁ। আৰু লগতে এওঁ বহুত হাতৰ বিদ্যা, হাতেৰে বনোৱাত এক্সপাৰ্ট হয়। এয়া আচাৰ বনাইছে নিজ হাতে, আৰু এই আচাৰ আজি মই প্ৰথম খাই চাম, লগতে লৈও যাম ঘৰলৈ। আৰু এয়া বকু জলকীয়াৰ আচাৰ হয়। আৰু এয়া আমি ভাত খাম এতিয়া, খাবৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু এয়া ভাত দিলে আমাক পনীৰ, পোলাও, ভাত নহয় চৰি, পোলাও, পনীৰ, নেমু, এপিচ পিঁয়াজ কাটিছে। গাইছ, এতিয়া ভাত খাম। গাইছ, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব। আৰু ভাত সাজটো আপোনালোকে দেখিছে, ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।